শিৱদৌলৰ গৰিমাৰ কথা বহুতৰে পৰা শুনিছো যে ইয়াৰ মনেৰে কিবা বিচাৰিলে ফলিত হয়। আপোন মানুহৰ আটাইলৈ সুপ্ৰভাত জনাইছো, লগতে নমস্কাৰ জনাইছো। আজি মোৰ বহুদিনীয়া সপোন এটা আছিল ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল দৰ্শন কৰা। আজি মই শিৱদৌল দৰ্শন কৰিবলৈ আহিছো। বাবু পুষ্পাঞ্জলি ললা? ললো মই। ঠিক আছে, ললা নে পুষ্পাঞ্জলি? ললো। ঠিক আছে, আমি এই পুষ্পাঞ্জলি লৈ আমি মন্দিৰ চহৰত প্ৰৱেশ কৰিম এতিয়া। এয়া শিৱদৌলৰ আমাৰ বাহিৰ ভাগ দেখিছেনে? ধুনীয়া এটা পৰিৱেশ। এয়া শিৱসাগৰৰ শিৱদৌলত প্ৰৱেশ কৰিব ওলাইছো। এই শিৱদৌলৰ গৰিমাৰ কথা বহুতৰে পৰা শুনিছো যে ইয়াৰ মনেৰে কিবা বিচাৰিলে ফলিত হয়। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলত প্ৰৱেশ কৰিলো। পোন প্ৰথমবাৰৰ পৰা আহিছো। মাইনাই পূজা কৰি আহিলে, গলা আৰু আহিলো। এইটো মোৰ মামাৰ ল'ৰা হয়। শিৱদৌলত আহিলো, প্ৰথম আহিছো, বহুত ভাল লাগিছে। আজি বন্ধু আহিলে। এই শিৱদৌলৰ মন্দিৰ চহৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ আজি মই আপ্লুত হৈছো। ইমান ভাল লাগে, সঁচাকৈ মনটো মোৰ পবিত্ৰ পবিত্ৰ লাগিছে। প্ৰথম আহিছো শিৱদৌলত। আপোনাৰ এই শিৱদৌলৰ মন্দিৰ চহৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ আজি মই আপ্লুত হৈছো। ইমান ভাল লাগে, সঁচাকৈ মনটো মোৰ পবিত্ৰ পবিত্ৰ লাগিছে। শিৱসাগৰস্থিত এই বুৰঞ্জী প্ৰসিদ্ধ তথা ঐতিহ্যমণ্ডিত শিৱদৌল, এই মনোমোহা মন্দিৰটো 1714 খ্ৰীষ্টাব্দতেই স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকাগিৰি দেৱীয়ে নিৰ্মাণ কৰাইছিল। এয়া শিৱদৌলৰে চৌহদত আপোনাৰ একেলগে সংলগ্ন এয়া আপোনাৰ বিষ্ণুদৌল। এই বিষ্ণুদৌলটো আপোনাৰ এই ৰাইট চাইডে আছে শিৱদৌলত। একদম আমাৰ বিষ্ণুদৌলৰ একদম চহৰৰ কিনাৰতে। আৰু মই আপোনাৰ য'ত সোমাই এইটো আপোনাৰ জয়সাগৰটো। এয়া শিৱদৌলৰ চাৰিসীমাটো আৰু এই শিৱদৌলৰ মেইন শিৱলিংগটো আপোনাৰ ইয়াত তলত নামি যাব লাগে, কিন্তু তাত অনুমতি নাই, ভিতৰত যাব নিদিয়ে, প্ৰৱেশ কৰিব নিদিয়ে। আৰু শিৱদৌলৰ ইয়াতে শিলেৰে নিৰ্মিত আগৰে 16 শতিকাতে এয়া আপোনাৰ শিলেৰে অংকন কৰিছিল মন্দিৰটো। নটিছ বাগেদি আহিছো শিৱদৌলত। চাওকচোন এনেকুৱা এটা